আমার মাকটাইগাঁও এরিয়াত বাগা বাগা লিডার আছে, আপনাকে জানে বহুত ডাঙর ডাঙর লিডার আছে। য'ত ডাঙর ডাঙর লিডার থাকে তার রাস্তাঘাট বেয়া হবই। যেনেকে আমি এটা শব্দ আছে, য'ত কবিরাজ যদি বেছি হয় তাত বোলে নিজৰ বাচ্চাটো মৰি যায়। সেই ঠিক তেনেকে এটা শব্দ যে য'ত বাগা বাগা লিডার থাকে, নেতা থাকে, তাত বেয়া হবই। কাৰণ কিয় তেখেতসকলে নিজক গুৰুত্ব নিদিয়ে, আমাৰ ৰাইজক গুৰুত্ব নিদিয়াকৈ নিজৰ পেটৰ প্ৰতিহে বেছি গুৰুত্ব দিয়ে। তেনেকে সমাজ সেৱা কৰিব নোৱাৰে। এইকাৰণে এইবাৰ আমাক সমাজে বিচাৰিছে পৰিৱৰ্তন চৰকাৰ, বিজেপি দৰকাৰ। আৰু ভাৰতীয় জনতা পাৰ্টি এইবাৰ জমদুৱাৰত নিশ্চিত ৰূপে আমি জিকাটো খাটাং হৈ গ'ল। আমাৰ কাৰণে কোনো বস্তু প্ৰত্যাহ্বান নহয়। আৰু যুদ্ধটো আমি সদায় সহজভাৱে নলয়। যুদ্ধ মানে আমি হাতিয়াৰ লৈহে ওলাওঁ। যি হাতিয়াৰ মানে সমাজে আছে আমাৰ তাত। যি হাতিয়াৰে সমাজ ব্যৱস্থা ঠিক আছে আৰু গ্ৰাছৰুট লেভেলত যিখিনি আমাৰ কাৰ্যকৰ্তা আছে, সক্ৰিয় আছে, তেখেতসকলে বুজি পাইছে যে কোন ভাল কোন বেয়া। আৰু মোৰ লগৰ কোনো ডাঙৰ ডাঙৰ ঠিকাদাৰ নাই, মোৰ লগৰ কোনো ডাঙৰ ডাঙৰ লিডাৰ নাই। মই একদম সাধাৰণৰ পৰা সাধাৰণ ল'ৰা হয় আৰু মই গৰীব শ্ৰেণীক সেৱা কৰি আহিছোঁ আৰু নিজেও মই দুখীয়া ল'ৰা হয়। আপোনালোকে নিউজ ল'ব অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ৰাতিৰ কষ্ট কৰি আপোনালোকে নিউজ লৈছে। ইটো বিজেপি পাৰ্টি হিচাপে মোৰ ওচৰত আহি আপোনালোকে এটা প্ৰমাণ দেখুৱাই দিলে যে বিজেপি পাৰ্টি দিনে ৰাতি কি কাম কৰি আছে। তাৰ কাৰণে মই ধন্যবাদ প্ৰথমতে আপোনাক দিছোঁ। আমাৰ এই জমদুৱাৰ সমষ্টি হিচাপে প্ৰচাৰ তুংগুত চলি আছে। আমাৰ জাতি জনগোষ্ঠী সকলোৱে আমাক আদৰি লৈছে। এনেকৈ দিন যোৱা নাই যে আজিৰ তাৰিখত প্ৰায় 15 পৰা 20টা প্ৰগ্ৰাম আমি কৰি আছোঁ। আৰু সকলো ঠাইতে আজিৰ তাৰিখত বিজেপি বিজেপি বিজেপি, মুখে মুখে বিজেপি। আৰু গোটেই জমদুৱাৰ গেৰুৱাময় হৈ গ'ল। আপোনালোকে নিশ্চয় কৰি দেখিলে। আমি জিকাটোতো আপোনালোকে দেখিলে, জিকা শব্দটোতো সৰু শব্দ, কিন্তু কাম কৰা ব্যক্তিক সকলোৱে জিকাবই। কাৰণ আমি কাম কৰাহে ব্যক্তি, আমি কাৰ্যকৰ্তা হয়। আমি জিকিম বুলি ক'লিলে আমাৰ সহজতে জিকাৰ এটা ৰাস্তাটো আছে। আমাৰ কাৰ্যকৰ্তা সক্ৰিয় হয় আৰু জমদুৱাৰত যিসকলে কাৰ্যকৰ্তা আছে সকলোৱে গৰীব শ্ৰেণীৰ হয়, দুখীয়া শ্ৰেণীৰ হয়। তেখেতসকলে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিহে এইবাৰ আমাৰ জমদুৱাৰ সমষ্টিৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে সমৰ্থন হ'ব। চাওক, এই আঁচনিসমূহক আমাৰ মানুহসকলে বিভিন্ন সময়ত আমাক প্ৰতাৰণা কৰিলে। যি প্ৰতাৰণাৰ বলি হ'লে কিন্তু সঠিক সময়ত সঠিক তেখেতসকলে ইনফৰমেশ্যনটো নাপায়। তাৰ কাৰণে তেখেতসকলে বঞ্চিত হ'ব লগা হ'ল। আৰু যিসকলে আমাৰ লিডাৰ আছে, লিডাৰসকলে তেনেকৈ এটা কাম কৰিলে, নিজৰ ঘৰৰ মানুহকে আমি চান্স দিলে কিন্তু বেলেগ আমাৰ ৰাইজক চান্স নিদিলে। তাৰ কাৰণে তেখেতসকলে অভিযোগ কৰি আছে, যিসকলে পাৰ্টি কৰি আছে আজিৰ তাৰিখত তেখেতসকলক এইবাৰ সকলোৱে একে মুখেৰে কৈছে যে বহিষ্কাৰ কৰিম। UPPL হওক বা BPF হওক, তেখেতসকলক বহিষ্কাৰ কৰি আমি নতুন চিন্তাধাৰা কৰিছোঁ আৰু আমি জাগৰণ হিচাপে আজিৰ তাৰিখত ভাৰতীয়